IBPS এছৰ নতুন ৰিক্ৰুইটমেণ্ট আহি গ'ল স্পেচিয়েলাইজড অফিচাৰ 745 পোষ্ট মানে 745টা পোষ্ট আছে স্পেচিয়েলাইজড অফিচাৰ তেতিয়াহ'লে ভিডিঅ'টো আহক শেষলৈকে চাই থাকক আৰু যদি চেনেলটো নতুন প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ আৰু যদি ফেচবুকত চাই থাকে প্লিজ পেজটো ফ'ল' কৰি লওক এতিয়া চাওক পোষ্টটোৰ নাম হ'ল স্পেচিয়েলাইজড অফিচাৰ পোষ্ট কিমান আছে ভেকেঞ্চি 745 ইনষ্টিটিউচনটো কি ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেক্ট তাকে IBPS বুলি কোৱা হয় তাৰপিছতে কোৱালিফিকেশ্যন কি লাগে গ্ৰেজুৱেট অনলাইন আপোনালোকে এপ্লাইটো অনলাইনে কৰিব পাৰিব আৰু যদি আপোনালোকে নিজে এপ্লাই কৰাৰ অসুবিধা পায় তেতিয়াহ'লে মোক কণ্টেক্ট কৰিলে হ'ল মই ধুনীয়াকৈ আপোনাক এপ্লাই কৰি দিম ইয়াৰ পিছত এপ্লিকেশ্যন ফি কিমান দিব লাগিব 850 টকা ষ্টাৰ্ট ডেট হৈ গ'ল 1 জুলাই আৰু এণ্ড ডেট হৈ গ'ল 26 জুলাই হয় বেছি দিন নাই আজি হৈ গ'ল 23 জুলাই 26 জুলাইত হৈ গ'ল লাষ্ট ডেট এই পিছত হৈ গ'ল পোষ্ট কেইটা কি আছিলে IT অফিচাৰ এগ্ৰিকালচাৰ ফিল্ড অফিচাৰ ৰাজভাষা অধিকাৰী ল অফিচাৰ HR পাৰ্চন অফিচাৰ আৰু মাৰ্কেটিং অফিচাৰ এই গোটেইখিনিৰ পোষ্ট আছিলে আৰু ইয়াৰ ভেকেঞ্চি হৈ গ'ল 745 আৰু ইয়াৰ পে স্কেল কি 48,880 টকাৰ পৰা এনেকে গোটেইখিনি দি আছে ইয়াত আপোনালোকে চাব পাৰে গোটেইখিনি বেংক ৰুলৰ পৰা আদি কৰি মানে এলাউন্স এজ পাৰ পাৰ্টিচিপেটিং অফ বেংক ৰুলছ তাত গোটেইখিনি দি আছে তাত আৰু ইয়াৰ বেংকখিনি কি কি আছে ইয়াত চাওক মই ৰখাই দিছো মানে চাব পাৰিব যে কোনটো বেংক মানে কোনটো পোষ্টৰ কি কিমান ভেকেঞ্চি আছে চাব পাৰিছে SC কাৰণে টোটেল আছে 107 ST কাৰণে 51 OBC কাৰণে 195 EWC কাৰণে 71 আনৰিজাৰ্ভ কাৰণে 321 টোটেল 745 এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে যে প্ৰথমতে আপোনালোক চিটিজেন অফ ইণ্ডিয়া বা সাবজেক্ট অফ নেপাল টিবেটিয়ান ৰিফিউজি সেটেলমেন্ট অফ ইণ্ডিয়া 1 জানুৱাৰী 1962 মেইনলি আপোনালোকে চাব গ'লে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু বয়স আছে 20ৰ পৰা 30 বছৰলৈকে আৰু ইয়াত এজ ৰিলেক্সেশ্যনো আছে ST SC কাৰণে 5 বছৰ OBC কাৰণে 3 বছৰ পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিসেবিলিটি PWD কাৰণে 10 বছৰ আৰু এক্স সাৰ্ভিচমেনৰ কাৰণে বা কমিছন অফিচাৰৰ কাৰণে 5 বছৰ ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন ধুনীয়াকে দিয়া আছে এইখিনি চাব পাৰে যে IT অফিচাৰ কাৰণে 4 বছৰ ইঞ্জিনিয়াৰিং লাগিব এনেকুৱাখিনি এগ্ৰিকালচাৰ ফিল্ডৰ কাৰণে 4 বছৰ ডিগ্ৰী লাগিব এগ্ৰিকালচাৰ তেনেকে ইয়াৰ মেইন কথা কি আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ কাৰণে গ্ৰেজুৱেশ্যন প্লাছ 12 ফুল PG ডিপ্ল'মা এইখিনি লাগিব আপোনালোকে চাব পাৰে যে ল অফিচাৰৰ কাৰণেও তেনেকে LLB কৰা হ'ব লাগে HR পাৰ্চনেলৰ কাৰণেও তেনেকে গ্ৰেজুৱেশ্যন প্লাছ 2 বছৰ ডিপ্ল'মা বা ডিগ্ৰী পাৰ্চনেল মেনেজমেন্টত লাগিব তেনেকে মাৰ্কেটিঙৰো আছে ইয়াৰ পিছতে আহি গ'ল পইচা কিমান দিব লাগিব চাওক পইচা আপোনালোকে ST যদি হয় 175 আৰু যদি বেলেগ হয় তেতিয়াহ'লে 850 দিব লাগিব হয় আৰু সিলেকশ্যন প্ৰচেছটো দিয়া আছে যে আপোনালোকৰ 3টা ষ্টেজত হ'ব অনলাইন প্ৰিলিমিনাৰী তাৰপিছত মেইনছ তাৰপিছত ইণ্টাৰভিউ তেনেকেই হ'ব গোটেইখিনি 3টা ষ্টেজত হ'ব পৰীক্ষা আৰু ইয়াৰ পিছত আহি গ'ল কেনেকে এপ্লাই কৰিব লাগে মই অলৰেডি কৈছো আপোনালোকে যদি নিজে এপ্লাই কৰাৰ অসুবিধা পায় তেতিয়াহ'লে মোক কণ্টেক্ট কৰিলে হ'ল এইটো মোৰ ফোন নম্বৰ মই ধুনীয়াকে আপোনাক এপ্লাই কৰি দিম আৰু ইয়াৰ পিছত দিছে যে এই দুদিনৰ এডিট অপশ্যনটো খুলি দিব যদি আপোনালোকৰ এপ্লাই কৰোঁতে কিবা ভুল হ'ল তেতিয়াহ'লে দুদিনৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ কাৰণে আপোনালোকে ফি দিব লাগিব 200 আৰু কি সলনি কৰিব পাৰিব বোলে আপোনালোকৰ নেম ইমেইল ID মোবাইল নাম্বাৰ ষ্টেট ইউনিয়ন টেৰিটৰী পোষ্ট নেশ্যনেলিটি এইখিনি বস্তুৱে চেঞ্জ কৰিব নোৱাৰে ঠিক আছে বাকী বিলাক যদি কিবা আছে এইখিনি পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যন কিবা কিবি ইয়াত আপোনালোকে দি আছে নটিফিকেশ্যন ডেট কেতিয়া 1 জুলাইত আহিছিলে এপ্লাই ষ্টাৰ্ট হৈছে 1 জুলাইত শেষ হ'ব 26 জুলাইত মানে আপোনালোকৰ পৰহিলে মানে শেষ হ'ব আৰু 2-3 দিনৰ ভিতৰত শেষ হ'ব প্ৰিলিমছ কল লেটাৰ হৈ গ'ল আগষ্টত প্ৰিলিমছ লেটাৰ হৈ গ'ল সেইটো তেনেকে দি আছে আগষ্ট প্ৰিলিমছৰ এক্সাম তাৰপিছত প্ৰিলিমছৰ ৰিজাল্ট দিব ছেপ্টেম্বৰ তাৰপিছত মেইনছৰ অক্টোবৰত হ'ব মেইনছৰ কল লেটাৰ তাৰপিছত মেইনছৰ এক্সাম হ'ব নৱেম্বৰ ৰিজাল্ট দিব নৱেম্বৰ ইণ্টাৰভিউ হ'ব নৱেম্বৰ ডিচেম্বৰ আৰু প্ৰভিজনেল এলটমেণ্ট জানুৱাৰী 2027 নতুন বছৰত আপোনালোকৰ চাকৰি হৈ যাব ঠিক আছে বাৰু তাৰপিছত আহি গ'ল ইম্পৰ্টেণ্ট লিংক সেইখিনি দিয়া আছে বাকী যদি ভিডিঅ'টো অকণমান যদি হেল্পফুল যেন লাগিল প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি দিব কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ আৰু যদি ফেচবুকত চাই থাকোঁ প্লিজ পেজটো ফ'ল' কৰি লওক তেতিয়াহ'লে মই দেৱজিত শইকীয়া চাইনিং অফ